মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? খবৰ নিশ্চয় ভালেই আছা। তেনেহ'লে আহাচোন আজি আমি 9 নম্বৰ অধ্যায় গণতান্ত্ৰিক উত্থান আৰু মছাৰ ৰাজনীতি এই পাঠটিৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ কি আৰু এই পাঠটিৰ পৰা কি এনেকুৱা গুৰুত্বপূৰ্ণ বিষয় পঢ়িলে আমাৰ পৰীক্ষাত আহিব পাৰে সেই বিষয়লৈ আমি আজি আলোচনা কৰোঁ। এই পাঠটিত দিয়া আছে মছা চৰকাৰৰ বিষয়লৈ আন এটা গুৰুত্বপূৰ্ণ টপিক যিটো মণ্ডল আয়োগৰ পৰামৰ্শ মণ্ডল আয়োগৰ বিষয়লৈ ইয়াত আলোচনা কৰা হৈছে। তাৰোপৰি আছে আঞ্চলিক দলবিলাকৰ বিষয় লৈ পেলাই ইয়াত ধুনীয়াকৈ দিয়া আছে। এতিয়া আহাচোন ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰ্হি প্ৰশ্নাৱলীৰ পৰা লক্ষ্য কৰোঁ কি এনে গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব পাৰে। 2013 চনত এটা আহিছিলে ভাৰতৰ আঞ্চলিক দলৰ গুৰুত্ব কিয় বাঢ়িছে। এই প্ৰশ্নটোকে 2013 চনত যিহেতু এইটো লং কুৱেশ্যনত আহিছিলে আৰু প্ৰায়কে তেনেকৈ আহি থকা দেখা যায়, কেতিয়াবা 2 নম্বৰ আৰু কেতিয়াবা 4 নম্বৰ। গতিকে এইটো বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰপিছতে গুৰুত্বপূৰ্ণ প্ৰশ্ন মছা চৰকাৰৰ যিকোনো 4টা বৈশিষ্ট্য লিখা। কিতাপখনত ধুনীয়াকৈ 4টা বৈশিষ্ট্য দিয়া আছে। ধুনীয়াকৈ ছাত্ৰ-ছাত্ৰীসকল সেইটো ধুনীয়াকৈ পেৰেগ্ৰাফ কৰি 4 নম্বৰ লিখি ল'বা। তাৰপিছতে গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে মণ্ডল আয়োগৰ 2টা পৰামৰ্শ লিখা। মণ্ডল আয়োগৰ পৰামৰ্শ 2টা বা 1টা বা কেতিয়াবা 4 নম্বৰ পোৱাকৈ 4টা পইণ্ট লিখিবলৈও পৰীক্ষাত আহি থকা দেখা যায়। কিন্তু এই প্ৰশ্নটো বহুকেইটা বছৰত আহিছে। মণ্ডল আয়োগৰ 2টা পৰামৰ্শ বুলিও আহিছে, কেতিয়াবা 1টা বা কেতিয়াবা 4 নম্বৰ পোৱাকৈও লিখিবলৈ আহে। গতিকে ছাত্ৰ-ছাত্ৰীসকল এইটো বহুত বেছি গুৰুত্বপূৰ্ণ এই পাঠটিৰ কাৰণে। তাৰপিছত আন এটা গুৰুত্বপূৰ্ণ আঞ্চলিক দলৰ নাম। যিকোনো 4টা আঞ্চলিক দলৰ নাম লিখিবলৈ পৰীক্ষাত আহিবও পাৰে। তাৰপিছৰ প্ৰশ্নটো আছে যে ভাৰতৰ সন্মিলিত চৰকাৰৰ 2টা বৈশিষ্ট্য। এই সন্মিলিত চৰকাৰৰ বা মছা চৰকাৰৰ প্ৰায় একেই। সন্মিলিত আৰু মছা শব্দটো একেই হয়। ইয়াৰ যিহেতু 4টা বৈশিষ্ট্য তোমালোকে লিখিছিলা, তাৰে ভিতৰত 2টা বৈশিষ্ট্য ইয়াত লিখিব লাগিব। গতিকে এই পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি কওঁতে আমি বা গুৰুত্বপূৰ্ণ টপিক বুলি কওঁতে মছা চৰকাৰৰ বৈশিষ্ট্য, সন্মিলিত চৰকাৰৰ বৈশিষ্ট্য, আঞ্চলিক দলৰ নামসমূহ, আঞ্চলিক দল কিয় গুৰুত্ব বাঢ়িছে, মণ্ডল আয়োগৰ পৰামৰ্শৱলীসমূহ এইসমূহ আটাইতকৈ গুৰুত্বপূৰ্ণ। আহাচোন কেনেকৈ মই লিখিছোঁ চাওঁ আহা। ভাৰতৰ সন্মিলিত চৰকাৰৰ 2টা বৈশিষ্ট্য বুলি কওঁতে মই লিখিছোঁ ভাৰতৰ সন্মিলিত চৰকাৰৰ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাধান্য থকা দেখা যায়। কংগ্ৰেছ অথবা ভাৰতৰ যিকোনো সৰ্বভাৰতীয় দলক ক্ষমতাৰ বাহিৰত ৰখাই হৈছে মছা চৰকাৰ বা সন্মিলিত চৰকাৰৰ প্ৰধান বৈশিষ্ট্য। মণ্ডল আয়োগৰ 2টা পৰামৰ্শ, এটা হৈছে যেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহৰ প্ৰায় 27% চাকৰিৰ আসন অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে সংৰক্ষণ কৰা। অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ আৰ্থিক আৰু সামাজিক লাভান্বিত কৰা। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিলোঁ ইয়াৰ কি গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। গতিকে এই বিষয়লৈ আজি আমি আলোচনা কৰিলোঁ। তোমালোকৰ যদি কিবা সুধিব লগা থাকে তেনেহ'লে কমেণ্টছ বক্সত সুধিব পাৰা। আৰু তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ। আকৌ পিছত লগ পাম নতুন এটা চেপ্টাৰৰ সৈতে। ধন্যবাদ।